যিজন মানুহে সকলো সময়তে আনৰ সুখৰ কথা চিন্তা কৰি থাকে, সকলোৰে ভালৰ বাবে চিন্তা কৰে, কেয়াৰ কৰে সকলোকে, প্ৰায় সেইবোৰ লোকেই শেষত গৈ বহুত অকলশৰীয়া হৈ যোৱা দেখা যায়। আপুনি হৃদয়ৰ পৰা কোৱা হাজাৰটা কথাও মানুহে দেখা নাপায়, কিন্তু এবাৰো যদি ভুলতে আপুনি খঙত কিবা কৈ দিয়ে, তেন্তে মানুহে আপোনাৰ লগত ৰিলেশ্যনেই শেষ কৰি দিয়ে। অহংকাৰৰ বাবে নহয়, কেতিয়াবা কেতিয়াবা আত্মসন্মান ৰক্ষাৰ বাবে মানুহৰ লগ এৰিবলগীয়া হয়। প্ৰায় জীৱনত আমি বেলেগৰ পিছত দৌৰি ফুৰোতে বা আনক কেয়াৰ কৰি ফুৰোতে আমি নিজেই সদায় পিছত ৰৈ যাওঁ। টকা পইচাই হয়তো কাৰোবাৰ বেয়া পৰিস্থিতি বদলাব পাৰে, কিন্তু কাৰোবাৰ অকাদ কেতিয়াও বদলাব নোৱাৰে। সুখ তাত পোৱা নাযায় য'ত ধন পোৱা যায়, সুখটো তাতহে পোৱা যায় য'ত নেকি মনৰ সুন্দৰতা পোৱা যায়। বন্ধুসকল, নিজৰ জীৱনটো যদি মুক্ত মনে উপভোগ কৰিব বিচাৰিছা তুমি, তেন্তে আনৰ পিছত মৰিবলৈ বাদ দিয়া তুমি। যিবিলাক লোকে নিজৰ জীৱনত একোটা ভাল কিবা কৰিব নোৱাৰে, সেইবোৰ লোকে বেলেগৰ বাবে কিবা বেয়া কাম কৰি বহুত হেপী হোৱা দেখা পোৱা যায়। প্ৰকৃত ভুল সেইটো যিটোৰ পৰা নেকি আমি একো নিশিকো। কিছুমান লোকৰ চকুত আপুনি কেতিয়াও ভাল হ'ব নোৱাৰে, লাগিলে আপুনি তেওঁলোকৰ ভালৰ বাবে যিয়ে নকৰক কিয়, তেওঁলোকৰ চকুত আপুনি সদায় ফাল্টু মানুহেই হৈ থাকিব। আজিকালি ভদ্ৰ তেওঁৱেই যাৰ কৰ্মকাণ্ডবোৰ কোনেও নাজানে। সময়ে মানুহক সফল নবনায়, বৰঞ্চ সময়ৰ সঠিক ব্যৱহাৰহে মানুহক সফল বনায়। বন্ধুসকল, এইখন পৃথিৱীত চবতকৈ সুখী কেৱল তেওঁৱেই হ'ব পাৰে যিয়ে নেকি এইটো কথা বুজি পাই যায় যে কাৰো পৰাই আমি একো আশা কৰিব নালাগে আৰু কাকোৱেই নিজৰ আপোন বুলি ভাবিব নালাগে। আন কাৰোবাকনো কি বেয়া বুলি ক'ম, আৰু বেয়াটো মই নিজেই, যিয়ে নেকি সকলোকে ভাল বুলি ভাবোঁ। যেতিয়া নেকি জীৱনত সময়টো চাবলৈও সময় পোৱা নাযায়, তেতিয়া বুজি ল'ব আপুনি যে আপুনি জীৱনত ডাঙৰ কিবা এটা কৰি আছে। আজিকালি মনেৰে ধুনীয়া লোকবিলাক দেখিবলৈ ধুনীয়া লোকবিলাকৰ ওচৰত হাৰি গৈছে। বন্ধুসকল, যিখিনি সময় আপোনাৰ লগত আছে তাক চম্ভালি ৰাখক, কাৰণ হেৰুৱা সময়খিনি আপুনি পুনৰ কেতিয়াও ঘূৰাই নাপায়। সঁচা কথা ক'বলৈ একো আগতীয়া প্ৰিপেৰেশ্যন কৰিবলগীয়া নহয়, কাৰণ সঁচা কথা সদায় আমাৰ হৃদয়ৰ পৰা ওলাই আহে। সময়েও সময়ত নিজৰ মূল্য বুজাই দিয়ে আমাক। যেতিয়া আপুনি এইটো অনুভৱ কৰিবলৈ লয় যে আপুনি কাৰোবাৰ জীৱনত বুজাৰ বাহিৰে আন একো নহয়, তেতিয়া আপুনি যিমান পাৰে সোনকালে তেওঁ জীৱনৰ পৰা বিদায় ল'ব লাগে, কিয়নো প্ৰেমে ত্যাগ সহ্য কৰিব পাৰে কিন্তু অসন্মান নোৱাৰে। বন্ধুসকল, যিজনে আপোনাক সময়ত লগ দিছে, সেই সম্বন্ধটোক আপুনি সময়তকৈ বেছি গুৰুত্ব দিব লাগে। জীৱনত গুৰুত্ব তেওঁকেই দিবা যিয়ে নেকি তোমাৰ প্ৰকৃত মূল্যক বুজি পায়। এই সৰু কথাটোকে বুজি পাবলৈ জীৱনৰ বহুত সময় পাৰ কৰিলোঁ যে নিৰ্দোষী হোৱাটো আজিকালি এটা দুখ। স্বাৰ্থপৰ মানুহবোৰৰ এটা ধুনীয়া চৰিত্ৰ আছে যে তেওঁলোকে আপোনাৰ ভাল সময়ত আপোনাক প্ৰশংসা কৰিব আৰু বেয়া সময়ত আপোনাৰ দুৰ্বলতাবোৰৰ হিচাপ দিব। আপোনাক মানুহে এই কাৰণে বেয়া নাপায় কাৰণ আপুনি বেয়া। কেতিয়াবা কেতিয়াবা আপুনি বহুত ভাল হোৱাটোৱেও তেওঁ কিবা স্বাৰ্থত বাধা প্ৰদান কৰে। সেইকাৰণে কাৰোবাৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰাৰ আগতে আপুনি এবাৰ সঁচাটোক বুজিবলৈ চেষ্টা কৰক। জীৱনত কিছুমান লোক এনেকুৱা থাকে যাৰ অভাৱবোৰ কোনেও পূৰ কৰিব নোৱাৰে। যদি আপোনাৰ লগত যি আছে, যিমানকণ আছে, তাক লৈ আপুনি হেপী থাকিব পাৰিছে, সন্তুষ্ট আছে, তেন্তে এইখন পৃথিৱীৰ চবতকৈ ধনী মানুহজন হৈছে আপুনি। মানুহে তেওঁ কৰা ভুলৰ শাস্তি তৎক্ষণাত নাপাব পাৰে, কিন্তু সময় বাগৰাৰ লগে লগেই কেতিয়াবা নহয় কেতিয়াবা সেই ভুলৰ শাস্তি পাবই পাব তেওঁ। বন্ধুসকল, যদি কোনোবাই আপোনাক নিজৰ দুখবোৰৰ বিষয়ে শুনায়, তেন্তে আপুনি ভালদৰে মনোযোগ দি শুনিব সেইবোৰ, কাৰণ আপুনি সেয়া শুনিহে আছে, কিন্তু তেওঁ অনুভৱ কৰি আছে সেই দুখখিনি। আপুনি যিমানেই কম আশা কৰিব আনৰ পৰা, সিমানেই কম কষ্ট পাব আপুনি জীৱনত। ইয়াত সকলো মানুহ বেয়া নহয়, বৰঞ্চ কিছুমান মানুহ বেয়া মানুহবোৰৰ মাজত ফচি যায়।